কাটব লাগছে এতিয়া সেইফালে এইগিলা গাছৰ হেৰিত একেবাৰে গাছৰ পানী চব কলে কলে বসছি আন্ধাৰে আন্ধাৰে আছে তামোল গাছ এই লাইনৰ তাৰত পৰি আছে এতিয়া এইফালে আমৰ ঠানিত ক'ৰবাত গাছ চাছ ভাঙি ইয়াতে গাছ কাটব লাগছে মানুহবিলাকে যাই আছো আৰু এতিয়া টচ মাৰি মাৰি ৰাতি উপায় নাই আৰু এনেকুৱা প্ৰচণ্ড ধুমুহা আহিছে যাৰ মানে আজিৰ তাৰমানে এনেকুৱা ধৰণৰ হ'ল ওপৰত চাগে যুদ্ধ বেছি হৈছে লত ল'ব নোৱাৰি কিনে পূৰা বতাহ ধুমুহা বৰষুণ আহি গৈছে এই গাছ কাটব লাগছে এতিয়া সেইফালে আৰু বৰ্তমান আহি আছে এতিয়া বৰ্তমান কি কৰিবি আৰু উপায় নাই এনেও আজি আৰু যিমান কি ভাবিলোঁ আৰু কাম নাই গছ গছনি বাগিৰি আছে এইগিলা গাছৰ হেৰিত একেবাৰে গাছৰ ঠানি চানি পৰি কিনে সেই গৈছে আৰু লাইনত তাৰ এনেকে কট ৰেইনকট মাৰি আছি তেজমাৰৰ ঘৰত চাকচোন তেজমাৰত কিবা হৈছে নেকি তেজমাৰ একো অহা নাই বৰ্তমান তথাপিও আৰু এতিয়া ৰাস্তাত আৰু এইফালে ৰাস্তা আছে বৰ্তমান গাড়ী যাব নোৱাৰে এতিয়া এই বৰষুণ বতৰ পোনে এৰি সেইকাৰণে গাড়ী আহিছে উপায় নাই বঢ়িয়া বৰ্তমান আমি এতিয়া টচ মাৰি মাৰি গৈ আছোঁ আৰু ৰাতি আৰু উপায় নাই যাবই লাগিব যিহেতুকে আৰু কাৰেণ্টৰ আছে কিগিলা এইফালে স্কুল ঘৰৰ সেইফালে একদম কিবা কিবি হৈছে বৰ্তমান এনেকে আৰু লাইনত তাৰে তাৰে বন্ধি আছে এনেকে হৈছে উপায় নাই আম পৰি আছে গাইছ এই ৰাস্তাই আম পৰি আছে এইফালে বৰ্তমান এইফালে হাতী আহিছিল এইফালে হাতী ৱাল ভাঙি থৈ গৈছিল আগত আৰু তামোলে গলি গৈছে এতিয়া হাতী আহিব তামোল আহিব চব আৰু এইফালে টিঙৰ বেৰা আছিল এইফালে মতাই ঘূৰাই লৈ গৈছিল এতিয়া আৰু ফটাফট আৰু ঘৰৰ মালিকে দি দিলে আৰু এতিয়া গোটেই মানুহবিলাকে আহিছে মানে চাব আহিছে ৰাস্তাত ক'ত কি হৈছে বৰ্তমান এনেকৈ চব কলে কলে বসছি আম বাগৰি পৰিলে একেবাৰে খাব নাপায় আৰু আম লাগি গৈছে মাটিত